গুড মৰ্ণিং বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পুৱা একদম এতিয়া বাজিছে 6:35 ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। পূৰা বৰষুণ একদম, আৰু এইবিলাক পেণ্ডেল চেণ্ডেল দেখি আপোনালোকে ভাবিছে চাগে কি কৈ আছোঁ এই কিহৰ কাৰণে এই পেণ্ডেল লৈছে। আৰু বৰষুণ চাওকচোন, বৰষুণ এৰাই নাই। আজি আমাৰ কাৰণে, মোৰ কাৰণে বা আমাৰ সকলোৰে কাৰণে এটা বিশেষ দিন। দেখুৱাই আছে এই বিশেষ দিনটোনো কি, সকলোবোৰ ভিডিঅ'টো চালে গম পাব। অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। এই বৰষুণত ভিজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো, চালেই গম পাব। বৰষুণত অৱস্থা নোহোৱা হৈ গৈছে। আমাৰ সকলোৰে কাম বন্ধ কৰিবৰ কাৰণে দিগদাৰী হৈছে। এনেকুৱা বৰষুণ ৰাতিপুৱাৰ পৰা, মানে একদম বৰষুণ এৰাই নাই, এনেকুৱা হৈ আছে। তথাপিও আঞ্জা কাটি আছে বাৰু, মই আপোনালোকক দেখুৱাই আছোঁ। মৌচম, কি খবৰ? হা, মাহঁত নাহে কিয়? আমাৰ ৰান্ধনী দাদাই চকী আনি আছে। এটা চলি তাত ব্যস্ত। বা আৰু ভিনদেউ গিয়াঠিক ভৰি হাত ধুৱাই গিয়াঠিৰ পৰা আশীৰ্বাদ ল'লে। এনেকৈ আৰু দিনটো আৰম্ভ হৈ আছে আৰু হৈ থাকিব। ফাইনেলি ওলাই কৰি এতিয়া ৰাস্তাৰ ফালে আহি গ'লোঁ। বৰষুণ কমিল, এতিয়া ৰ'দ দিছে, ধুনীয়া ৰ'দ ওলাইছে। ওলাই মেলি আহি আছোঁ এতিয়া বাটৰ কাৰণে। মানুহ চানুহ অহা নাই, আহিব, দেৰি হ'ব। চাহ বাগানৰ পৰিৱেশটো কি ধুনীয়া লাগিছে। ৰ'দ দি কি চৰি বৰষুণ দি ৰ'দ দিছে, একদম গৰম লাগিছে। এতিয়া এটা ৰিলচ বনোৱাত ব্যস্ত, আৰু এটা এইটো ৰিলচ বনোৱাত ব্যস্ত। ৰিলচ নহয়, এইটো ভ্লগ বনাই আছে। বাকী চাই থাকক ভিডিঅ'টো। কি খাইছা? আমাৰ আজি মমো কলিজাৰ অন্নপ্ৰসন্ন, বিশেষ দিনটো যে কথা কৈ আছিলোঁ আপোনালোকক। অন্নপ্ৰসন্ন আজি আমাৰ ধুনু ভাত খাব না, মমো ভাত খাব না। তুমি মাম খাবা? মাম কোন এইটো? এইটো কোন এইটো? এতিয়া শুই আছোঁ চব গৰমত, ফেনৰ তলত। সেইফালে কালাৰটো আন্ধাৰ হৈছোঁ। এতিয়া আমাৰ মোৰ ভাত মুখত দিয়া ষ্টাৰ্ট হ'ব। দিয়া ভালদৰে দিয়া। আন্ধাৰ হৈছে। কৈছোঁ বেকা নকৰিব।
দাদা বাই বাই আমি খাই পাই আজৰি ভিডিঅ' বনাব পাহৰি গ'লোঁ খোৱা টাইমত আৰু ব্যস্ত আছিলোঁ বহুত সেইকাৰণে ভিডিঅ' কৰা নহ'ল আলহী চালহী আহিল আলহী খালে চাহ দিয়াত চাহ তাহ দিয়াত এনেকৈ ব্যস্ত থাকিলেও ভিডিঅ' কৰা হোৱাই নাই মোবাইলৰ পৰা একদম মানে সময় মিলা নাই আৰু এতিয়া পাতৰ আলহী থ'ব আহিছোঁ আহি মনত পৰি গ'ল ভিডিঅ'টো যে আধা হৈ আছে ভিডিঅ' তাকে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে আলহীবিলাক যাব লাগিছে এতিয়া মামীহঁত আহিছিল মামীহঁত যাব এতিয়া